আজি আমাৰ তাৰিবস্তি যেহেতু মহেন্দ্ৰ দাস নহয় জানো মহেন্দ্ৰ দাস আমাৰ প্ৰায় 70-80 বছৰীয়া এজন বৃদ্ধ তেখেতক আজি ৰাতিপুৱা পুৱতি নিশা আমাৰ হাতী যি মাছ মাৰিব যোৱা অৱস্থাত হাতী আপোনাৰ এটেক কৰাৰ ফলত আজি তেখেতৰ প্ৰাণ হানি হৈছে গতিকে গাঁৱৰ আজি বৰ দুখ লগা বিষয় গতিকে আমি আজি ৰাইজে সকলোৱে মৰ্মাহত হৈছোঁ আৰু লগতে আমি প্ৰশাসনকো ফৰেষ্ট ডিপাৰ্টমেণ্টক আমি অনুৰোধ কৰিব বিচাৰিছোঁ যে আপোনাৰ যেহেতু হাতীৰ উপদ্ৰৱত আজি ৰাইজৰ খেতিৰ পৰা ধৰি প্ৰতিটো মুহূৰ্ততে আপোনাৰ অসুবিধাৰ সন্মুখীন হৈছে গতিকে আমি তেখেতলোকক আমি এই চেগতে অনুৰোধ কৰিব বিচাৰিছোঁ তেখেতলোকে অতি সোনকালে উপস্থিত হৈ এই মৰণোত্তৰ পৰীক্ষা কৰিব লাগে আৰু পৰিয়ালৰ সৈতে যোগাযোগ কৰি পৰিয়ালৰ যিখিনি ব্যৱস্থা হ'ব লাগে সেইখিনি ব্যৱস্থা কৰিব লাগে দেউতা তেখেতৰ নাম কি আছিল মহেন্দ্ৰ দাস ঘৰটো ইয়াতে তাৰিবস্তি কি হৈছিল ঘটনাটো মানে ৰাতি 2বাৰ বাহিৰত ওলালে মই বোলে সদায় ওলাই থাকে বুঢ়া মানুহ প্ৰচাৰ কৰিবলৈ ওলাই বা এনেকৈ ওলাই তেতিয়া 2বাৰ ওলোৱাৰ পাছত আকৌ যাই কিনি হোৱাৰ পাছত আৰু একবাৰ ওলালে তেতিয়া ওলোৱাৰ পাছত মই আগৰ লিখিয়াই ভাবিলোঁ তো ইমানটো ভাবোঁতে হাতী আকৌ পূৰা চিল্লা-চিল্লি হৈ আছে তেতিয়া মই ফটককৈ ভাবিলোঁ আৰু ক'ত বাগো ওলাই গ'ল নেকি ইমান দেৰি হৈছে তেতিয়া ওলাইছোঁ পূৰা হাতী চিল্লা-চিল্লিত চাইছোঁ জাল খালৈটো নাই তেতিয়া মই ভাবিলোঁ ক'ত গ'ল মাছত গ'লেতো নদীত যাব ইফালে পথাৰতো নাহে তাৰপাছত আৰু ৰাতিত ইমান আন্ধাৰত অকলে ক'ত কেনেকৈ বিচাৰিম ইমানটোৱে জানো আৰু মই ৰাতি 3টা বজামানত কি হ'ল বুলি ভাবিছে আপুনি এতিয়াতো ঘটনাটোতো এতিয়া বেয়াই হৈ গ'ল কেনেকৈ মৰিলে বুলি ভাবিছে এতিয়াতো হাতীয়ে খোজকাঢ়ি গছকিয়ে মাৰিলে আৰু বয়সটো কিমান হ'ব মানুহটো বয়সটো 80 হ'ব ঘৰৰ পৰা কেইটা বজাত ওলাই গৈছে 3টা বজাত